আপোনাক ধেমাজিলৈ আমন্ত্ৰণ। এদিন আহিব আপুনি ধেমাজিবাসীৰ সৌন্দৰ্যতা বিচাৰি, যি সৌন্দৰ্যতাত বিচাৰি পাব জীৱনৰ আচল ৰং, যি ৰঙে সলনি কৰি তুলিব আপোনাক। আপোনাৰ কল্পনাত হয়তো ধেমাজি মানেই বান, কিন্তু এনে নহয়। ধেমাজিত বানৰ বাহিৰেও আন এনে বহু সৌন্দৰ্যতা আছে, যি সৌন্দৰ্যতা দেখি আপুনি উৎফুল্লিত। যেতিয়া বাৰিষাৰ বৰষুণ জাকে ধুৱাই নিয়া সেউজীয়াৰ পথাৰখনি দেখিব, যেতিয়া আঘোণৰ সোণোৱালী ধাননিডৰা দেখিব, যেতিয়া বতাহত শালি জালি আনন্দত মতলীয়া হৈ থকা গছ-গছনিবোৰ দেখিব, তেতিয়াই হয়তো আপুনি অনুভৱ কৰিব পাৰিব ধেমাজিবাসীৰ জীৱনৰ আচল ৰং কি। হ'ব পাৰে ধেমাজি মানেই বান, হ'ব পাৰে ধেমাজিবাসী আৰ্থিকভাৱে দুৰ্বল, কিন্তু বান আৰু আৰ্থিকতাই দুৰ্বল কৰিব নোৱাৰে ধেমাজিৰ বাসীক। হয়তো বহুতে ভেঙুচালি মাৰি ক'ব পাৰে বানে বোৱা ধেমাজি, তথাপিও কোনো আক্ষেপ নাই। কিয় জানে? কাৰণ ধেমাজিবাসীৰ মনৰ চহকী। ধেমাজিবাসীয়ে সৰু বৰ সত্তু মৃত্যু সকলোকে আপোন কৰি ল'ব পাৰে। সঁচাকৈয়ে আহিবচোন ধেমাজিলৈ, আপোনাক দেখুৱাম জীয়াঢল নদীয়ে ঢল ঢলকৈ ধুৱাই নিয়া নদীৰ কাষৰীয়াৰ বালিচন্দাবোৰ। অকল জীয়াঢল নদীয়ে কিয়, আপোনাক দেখুৱাম গাই নদী আৰু চিলাপথাৰ মালিনী থান। এইবোৰৰ উপৰিও আপুনি দেখিবলৈ পাব ধেমাজিবাসীৰ মৰম চেনেহ আদৰ সাদৰ। এইবোৰেই হৈছে ধেমাজিবাসীৰ গৌৰৱ, ধেমাজিবাসীৰ স্বাভিমান। সঁচাকৈয়ে আহিবচোন এবাৰ ধেমাজিলৈ।